নমস্কাৰ বন্ধুসকল, আজি এক অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনা ৰচিত ভক্তিমংগল ঘোষাশাস্ত্ৰ সৎসংগ প্ৰশংসা ভাক্তি কিছু অংশ আগবঢ়ালোঁ। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লেচাৰী ভগৱন্ত সংগে ভক্ত তা সম্বাৰ সংগ যিটো চক্ষুনি মিখে কাল মাত্ৰ শুদ্ধ ভাবে স্বৰ্গ মুকুতিকো আদি তাকো কদাচিত তুলনহে মনুষ্য লোকত কোন ছয় সকল ভক্তসকল ভগৱন্ত সংগী। তেওঁবিলাকৰ সংগ যদি কোনোবাই চকু এবাৰ মাত্ৰ পিৰিকোৱাৰ সমান সময় শুদ্ধভাৱে লয়, তেওঁ স্বৰ্গ মুক্তি আদি সুখকো ভকতৰ সংগৰ সুখৰ লগত তুলনা কৰি তুচ্ছ বুলি ভাবে। মৰ্ত্য সুখ আৰু তেওঁ কি বিচাৰিব? কৃষ্ণ কৃষ্ণ। একাদশী আদি ব্ৰত জগত দেৱতা পূজা কৰে বেদৰ ৰহস্য মত সেইটো নিশেষ তীৰ্থত স্নান যম নিয়মাদি কৰে যত সৎসংগ বিনায়কতো হৰি যিটো একাদশী আদি ব্ৰত ছয় পালন কৰে, বেদৰ ৰহস্য মন্ত্ৰত ৰমি যিটো যজ্ঞত দেৱতা পূজা কৰে, যিটো তীৰ্থ নিশেষতে স্নান কৰে, সিটো যম নিয়ম আদি যত যোগ কৰে, হৰি সৎসংগ বিনাই ইসবত ক'তো হৰি বৈশ্য নহয়। যিজনে একাদশী আদি ব্ৰত পালন কৰে বা যিজনে বেদৰ ৰহস্য মন্ত্ৰত
ভুল গৈ যজ্ঞ দেৱতাসকলক পূজা কৰে বা যিজনে সকলো তীৰ্থতে স্নান কৰি শেষ কৰিলে নাইবা যম নিয়ম আসন প্ৰণায়াম আদি অষ্টাংগ যোগ সাধন কৰে সৎসংগৰ বাহিৰে উপৰোক্ত সকলো জ্ঞান কৰ্ম যোগেদি হৰিক কেতিয়াও বৈশ্য কৰিব নোৱাৰি। ঈশ্বৰ কৃষ্ণ লভি ভকতে পথ হুয়া আছে কৃষ্ণৰ কৃপাতে ভকতৰ সংগ পায়া তাসম্বাৰ চিহ্ন শুনি গান্ত ৰাতি দিনে কৃষ্ণ গুণ এতেকে ভকত বিনে কোনো শ্ৰেষ্ঠ নাই। কৃষ্ণ ঈশ্বৰ কৃষ্ণক লাভ কৰিবলৈ ভকতেহে একমাত্ৰ পথ, কিন্তু কৃষ্ণ কৃপা হ'লেহে ভকতৰ সংগ পায়। তেৰাসৱৰ ভকতসকলৰ চিন কি শুনা, তেৰাসৱে দিনে ৰাতিয়ে কেৱল কৃষ্ণ গুণহে গায়। গতিকে ভকতৰ বাহিৰে এই পৃথিৱীত কোনো শ্ৰেষ্ঠ দেৱতা নাই।